এইখন আমাৰ শৰাইঘাটৰ ব্ৰিজ, নতুন ব্ৰিজ শৰাইঘাটৰ ব্ৰিজ। বহুত কষ্ট কৰি বনোৱা হয় ব্ৰিজখন, গোটেই বাঁহে দিয়ে বনোৱা হৈছে গোটেই ব্ৰিজ। বৰ্তমান আমি ক'ত গৈ আছোঁ গম পাব অলপ পাছত। চাওক এইখনে হ'ল কলং, আমাৰ কলংখন। কি সুন্দৰ পৰিৱেশ। শৰাইঘাটৰ ব্ৰিজ, 2 নম্বৰ শৰাইঘাটৰ ব্ৰিজ। বাঁহে দিয়ে বনোৱা হৈছে ব্ৰিজ দলংখন। এইজন কোন চিনি পাইছেনে? 3 নম্বৰ ব্লকৰ ভিতৰতো দিয়া ডিজে ভাই, নাম্বাৰ 1 কুঁহিয়া খোৱা ডিজে ভাই। এই পিনে আগত গৈ থকা ভকতজন বিৰাজ ভাই। মনোমোহন পৰিৱেশ। আমাৰ মেইন এই ব্ৰিজৰ মেইন মানুহজনৰ মূল মানুহজন মই দেখাই আছোঁ আপোনালোকক। চাওক না, আমাৰ দলঙৰ অহা যোৱা পাৰ হোৱা এইটো চাওক ব্ৰিজখন। চাইকেলৰ মানুহৰ সহ 10 টকা, ঠেলা 10 টকা, মটৰ চাইকেলৰ 20 টকা হয়, নাৰিকলৰ 20 টকা, গৰু ম'হ পাৰ কৰালে 10 টকা। বৰ্তমান পোৱা নাই, আহি আছোঁ আমি, পামগৈ আৰু বিলখনৰ। ভাল বস্তু এটা আপোনালোকক দেখাই আছোঁ। নতুন সৰিয়হ ফুল হয়, নতুনকৈ ফাৰ্ষ্ট। চাওক কি সুন্দৰ হালধীয়া পৰিৱেশ। এইবিলাক ফুল ফুলাই নাই বাৰু, ফুলিব আৰু এইবিলাক ফুল বাকী আছে আৰু 3-4 দিনৰ পাছত ফুলটো ফুলিব। এইখিনি চাওক কি সুন্দৰ। সৰিয়হ ফুল, এইটো মূলা হয়, মূলাৰ চাওক। এইখন বিলখন আমি বৰ্তমান এতিয়া আহি আছোঁ মাছ মাৰিব। মই দেখাই আহি আছোঁ অলপ চলপ কি পাইছোঁ। এইটো হ'ল ৰঙালাও পুলি হয়, ৰঙালাও পুলি চাওক। চাওক না কি সুন্দৰ। কিবা এটা ভাল লাগিছেনে? চাওক না, গোটেই এইটো জাল হয়, নেট হয়। চাওক কি সুন্দৰ লাগিছে বাটটো চাওক। গোটেই ৰঙালাও পুলি লগাইছে ইয়াত। এই গোটেই লাইনটো ৰঙালাও পুলি হয়, তাৰ সেই গোটেই বাৰী কিনাৰলৈকে ৰঙালাও পুলি। বহুত টকা ইনকাম আছে ইয়াতো, কৰিব পাৰিলে ভাল আৰু। কৰা নাই এদিনো, কৰি চাম বুলি ভাবি আছোঁ এবাৰ মই। এই পাম আৰু আমাৰ যি কাৰণে জাল মাৰিব আছিল আমি পাম আৰু অলপ বাকী আছে। এইখন বিলখন, তাতে এইখন গোটেই বিল হয়, থেকেৰা বিল হয়, নামটো শুনা পাইছে চাগে, থেকেৰা বিল এখন। থেকেৰা পৰা কোনে কোনে চাই আছে কমেণ্ট এটা কৰিবচোন। থেকেৰা বিল হয় এখন গোটেই। এই কিবা বিলখনৰ সিটোৰ পৰা 4 লাইন হয় এইটোৰ। এই টাৱাৰ দুটা দেখা পাইছেনে বাৰু? টাৱাৰ দুটাৰ লগতে 4 লাইনটো আছে এইটো, তাতে পাম আৰু আমি। এই ফুলটো চিনি পাইছেনে বাৰু? কমেণ্টত ক'বচোন বাৰু এইটো কি ফুল হয়। পদুম ফুল, মোৰ মতে পদুম ফুল হ'বই নহয়। কি সুন্দৰ লাগিছে চাওক না, কি সুন্দৰ। কি ফুল বাৰু? ডিজে ভাই ভেট ফুল বুলি কৈছে, ক'বচোন বাৰু কমেণ্টত কি ফুল হয়। ইমান ডাঙৰ কেন লাগিছে নো কেলা, আগে সেইটো চকত মাৰিছা নহয়, এইটো খুঁটিত এইটো ধৰিয়ে থাকিব। তই এটা চুকত ধৰি থাকিলেই হ'ল, দুটা চুকে ফালি পেলাই গুচি যাব তললৈ। মেৰামতিটো কৰি লওঁ জালখনৰ। চাওক না কেনেকুৱা বডি বনাই আছে বিৰাজ ভাই। হেই মানে কি 4জন হোৱা সৈতে মানে গকুল ভাই সৈতে হ'লে সৈতে এতিয়া 3জন মানুহ অংক মিলাব পৰা নাই। ধৰি আছে চুকটো, এয়া মিলাই আছে।
ডিজে ভাই ব্যাস ভাই এইটো চাই এই যে এটা চিকাৰ আছে না ইমান চিকিব ছিগিলে ন জালটো তাত সোমাই দে আকৌ এইটো বনাম ৰচোন তাতে যাম ইয়াত সেইখিনিত যাম তাত মাৰিম এই হেল অৰা লখম কাৰণে হেল বা এই গোটেই জাল মিলাই আছো সেই হেপে বল হেপাত লাগিব আকৌ হেপাত লাগিব 12 হাত 14 হাত হয় জালটো 14 হাত আমি মিলালো এতিয়া বৰ্তমান চিকাৰ কৰছে চা চিগাৰটো সেই চাইড চিগাৰ আছে জালখন চিকাৰ মিলা ভাল হ'ব ঠিকে আছে চাই থাকক আমাৰ আজি দখা বেয়া কি হ'ব মানে ইয়াতে মাছ মাৰিব আহি মানে এনেকুৱা তেনেকুৱা হৈ গ'ল জালে মাৰিব নোৱাৰিলো মাছে এটাও নাই আৰু বেলেগ এখন বিলত গৈ আছো বাই ঠেকা বিল এইলো আজি মানে কেছটো বেলেগ হ'লে আমাৰ জালখন মানে পানী জালখন মানে জালটো পানী মাৰিব পাৰে এতিয়া ইয়াতে পানীটো বহুত পাম মানে এনেকুৱা পৰিস্থিতি হ'লে জালখন তলত কি যাবই নোৱাৰে এনেকুৱা পিতৰ মাজৰ পৰা জালেই নাযায় ইমান পিত চাওক গোটেই লাভ নহ'লে আৰু এতিয়া বেলেগ বিলত গৈ আছোঁ তাতে গৈ আছোঁ বিলখনত যাওঁ মাৰিম যিমান পাওঁ যাম আৰু বাদ দিম আৰু 2 বজালৈকে মাৰিম আৰু ঘৰত যামগৈ আৰু কি মস্তি চাওক তলৰ তলত সৰিয়হ ওপৰত কলগছ এনেকুৱা 10 বিঘামান কৰিলে মই এখন মুখ্যমন্ত্ৰী হৈ যাম বঢ়িয়া কি সুন্দৰ মৰুমোহন পৰিৱেশ চাওক কিমান ৰিক্সৰ কাম কিমান ৰিক্সত যাবলগীয়া হ'ব এতিয়া নাওখন গোটেই লটং পটং কয় ডিজে ভাই পানী সিঁচি আছে নহ'লে দিগদাৰ বহি ল লাহেকৈ বহি ল নহ'লে সিটো পাৰলৈ যাব লাগিব বহিল সুন্দৰকে সুন্দৰ কৰিয়া ভিডিঅ' এটা চাই বেছি হৈ আছে ব্যাস ভাই বৈঠা মাৰিব ব্যাস ভাই বৈঠা মাৰিব তই নাহন কি এনেকৈ যাবি নি এইফালে মাৰি পেলাই যাব লাগিব হ দে উলিয়াব লাগিব না উলি ঠেলা মাৰি দিব নহয় এই যত মন হয় ব্যাস ভাই এই নাম মোনা নহ'ব মোনা নহ'ব এই নহ'ব মোনা নামৰ ল নহ'ব ডিজে ভাই নাও মাৰি আছে 3জন মানুহ যাবই নোৱাৰে নাওখনত এনেকুৱা